Hey বন্ধুসকল যদি তোমালোকে battlegrounds mobile India to download কৰিব বিচাৰা তেনেহলে এটো ফাৰ্ষ্টত তোমালোকে অফিশিয়াল ওয়েবসাইটত যোৱা অফিশিয়াল ওয়েবসাইট যোৱাৰ পিছত তোমালোকে তলত দেখিবা that early access now বুলি তাতে ক্লিক কৰা তাতে ক্লিক কৰাৰ পিছত এটা নতুন পেজলৈ ৰিডাইৰেক্ট কৰা হ'ব তাতে তোমালোকৰ ইমেইল বিচাৰিব আৰু এটা কথা মনত ৰাখিবা যেটো ইমেইল আইডি তোমালোকে প্লে ষ্টৰত দিছিলা সেই ইমেইল আইডিটো ইয়াতে প্ৰভাইড কৰিবা মই অলৰেডি ডাউনলোড কৰিলো সো ইয়াতে মই ইমেইল আইডিটো দিলো পাসওয়াৰ্ডটো দিলো পাসওয়াৰ্ড দিয়াৰ পিছত মই ওকে কৰাৰ পিছত এটা পেজলৈ লৈ যোৱা হল ইয়াতে যেহেতু মই অলৰেডি ডাউনলোড কৰিছো সো মোৰ এটা বস্তু নাই কিন্তু তোমালোকে যেহেতু ডাউনলোড কৰা নাই সো ইয়াতে তোমালোকৰ এটা অপচন আহিব পাৰে তলত বিকাম এ টেষ্টাৰ নাও বুলি এনেকুৱা কিবা এটা থাকিব এটো হোৱাৰ পিছত তাতে ক্লিক কৰিবা তাতে ক্লিক কৰাৰ পিছত হৈ গল তাৰ পিছত ওপৰ চাবা ডাউনলোড বাটন অপচন আছে তাতে ক্লিক কৰিবা হেতু ক্লিক কৰাৰ পিছত তোমাক প্লে ষ্টৰলৈ ৰিডাইৰেক্ট কৰা হ'ব তাতে তোমাৰ মেবি লগে লগে ডাউনলোড বাটনটো নাহিব পাৰে সো মোৰ 1 ঘণ্টা পিছত আহিছিল সো তুমি কিছু সময় ওয়েট কৰিব লাগিব 1 ঘণ্টা 1.5 ঘণ্টা মান তাৰ পিছত তাতে ডাউনলোড বাটন আহি যাব এটা জনেকে সোৱা মই এই জাস্ট ডাউনলোড কৰি আছো মোৰ আহি গৈছে 1 ঘণ্টা লাগিছে মোৰ সো তোমালোকে আকৌ গৈ হেই লিংকৰ থ্ৰু দি গৈ 1 ঘণ্টা মান পিছত আকৌ ট্ৰাই কৰিবা চাবা প্লে ষ্টৰত যোৱাৰ পিছত তোমালোকৰ ডাউনলোড বাটন আহি গৈছে যদি এই ভিডিওটো তোমালোকৰ ভাল লাগিছে তেনে লাইক কৰিবা আৰু কিবা খুদিব থাকিলে কমেন্ট কৰিবা আৰু এটো মোৰ নতুন চেনেল হয় তো সাবস্ক্ৰাইব জৰুৰ কৰিবা কাৰণ ডাউনলোড কৰাৰ পিছত এই চেনেলটোতে মই গেম প্লে দিম ইয়াৰ কেনেকুৱা হয় ঠিক আছে সো সাবস্ক্ৰাইব কৰিব নেপাহৰিবা আৰু ধন্যবাদ এইখিনি আছিল তো হ্যাপি গেমিং তোমালোকে ধুনীয়াকে গেম খেলি দিবা